এই ব্যক্তিগৰাকীক লৈ এতিয়া সমগ্ৰ দেশতেই চৰ্চা আৰম্ভ হৈছে কিয়নো ৮২ বছৰীয়া মহম্মদ শ্বৰীফক ভাৰত চৰকাৰে প্ৰদান কৰিলে পদ্মশ্ৰী সন্মান উত্তৰ প্ৰদেশৰ ফাইজাবাদৰ মহম্মদ শ্বৰীফক কিয় পদ্মশ্ৰী সন্মান প্ৰদান কৰিলে তাৰ কাহিনী যেতিয়া প্ৰকাশ পাইছে সেই কাহিনীয়ে বহুতকেই উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰিছে পেছাত এগৰাকী সাধাৰণ চাইকেল মেকানিক এইগৰাকী মহম্মদ শ্বৰীফ ৮২ বছৰীয়া মহম্মদ শ্বৰীফে দীঘলীয়া সময় ধৰি এই চাইকেল মেকানিক হিচাপে কাম কৰি আহিছে কিন্তু মহম্মদ শ্বৰীফৰ জীৱনত সংঘটিত হৈছিল এক কৰুণ ঘটনা মহম্মদ শ্বৰীফৰ পুত্ৰৰ বয়স ১৯৯২ চনত ২৫ বছৰ আছিল এটা কেমিকেল ফেক্টৰীত কৰ্মৰত আছিল শ্বৰীফৰ পুত্ৰ কিন্তু হঠাৎ শ্বৰীফক কোনো দুৰ্বৃত্তই হত্যা কৰে ক্ষতবিক্ষত অৱস্থাত বহুদিনৰ পিছত শ্বৰীফৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু এই ঘটনাই অতি গভীৰভাৱে প্ৰভাৱ পেলাইছিল মহম্মদ শ্বৰীফৰ জীৱনত পুত্ৰৰ মৃতদেহ এটা বস্তাৰ ভিতৰত ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হোৱা তেওঁ দেখা পাইছিল এই মৃতদেহ জীৱ-জন্তুৱেও ভক্ষণ কৰিছিল আৰু এই ঘটনা দেখি অতিকৈ মৰ্মাহত হৈ পৰিছিল মহম্মদ শ্বৰীফ ইয়াৰ পাছতে তেওঁ এক সিদ্ধান্ত লৈছিল গৰাকীবিহীন তথা পদপথত পৰি থকা মৃতদেহসমূহ এইদৰে তেওঁ পৰি থাকিবলৈ নিদিয়ে আৰু তাৰ পিছতেই মহম্মদ শ্বৰীফে আৰম্ভ কৰিছিল এক বিশেষ অভিযান বিগত ২৫ বছৰ ধৰি পদপথত পৰি থকা মৃতদেহসমূহ মহম্মদ শ্বৰীফে সৎকাৰ কৰি আহিছে আৰু এই মৃতদেহসমূহৰ যেতিয়া শেষকৃত্য সম্পন্ন কৰে তেওঁ ধৰ্মৰ কথা কেতিয়াও নাচায় বৰ্তমানলৈকে তেওঁ ৩০০০ হিন্দু ধৰ্মাৱলম্বী লোকৰ মৃতদেহ সৎকাৰ কৰিছে আৰু তাৰ লগতে ২৫০ গৰাকীকৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ মৃতদেহ কবৰস্থ কৰিছে মহম্মদ শ্বৰীফে মহম্মদ শ্বৰীফক এই কাৰ্যত বিভিন্নজনে সহায়ো কৰি আহিছে যিসমূহ মৃতদেহৰ কোনো আত্মীয় নাইবা পৰিয়ালৰ লোক নাথাকে ৭২ ঘণ্টাৰ পিছত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে মহম্মদ শ্বৰীফক দি দিয়ে আৰু ইয়াৰ পিছতেই মহম্মদ শ্বৰীফে শেষকৃত্য সম্পন্ন কৰে মৃতদেহসমূহৰ